প্ৰেইজ দ্য লৰ্ড। ওকে, মই এই সময়ত এটা অচা ঘটনা এটা আপোনালোকৰ মাজত মই ক'বলৈ গৈ আছোঁ। আৰু এইটো ঘটনা আমাৰ এজন বিশ্বাসীৰ ল'ৰা এজনৰ জীৱনত হৈছিল। হালেলুয়া। যোৱা 5 বছৰ আগতে এজন ল'ৰাৰ নাম আছিল ৰাজু। ৰাজুৰ পৰিয়াল আৰ্থিক দিশত বহুত দুৰ্বল আছিল, পইচা নাছিলে, বহুত অসুবিধাৰ মাজত তেওঁলোকে জীৱন যাপন কৰিছিল। ৰাজুৰ পৰিয়াল, ৰাজুৰ বাপেকে কাঠমিস্ত্ৰী কৰে, মাকে হাউচৱাইফ, ঘৰতে কাম কৰে। আৰু তেওঁৰ দেউতাই কাঠমিস্ত্ৰী, এটা মিস্ত্ৰীৰ কাম কৰিছিল। ৰাজু পঢ়া শুনা কৰিছিল আৰু ৰাজুৰ জীৱনত বহু কিছুমান সমস্যা আছিল, য'ত আৰ্থিক দিশৰ কাৰণে তেওঁ আগবাঢ়িব পৰা নাছিল। পইচা পাতিৰ অসুবিধাত তেওঁ ভাল কলেজত এডমিশ্যন কৰিব পৰা নাছিল। হালেলুয়া। তেওঁৰ মাকৰ, তেওঁৰ দেউতাকৰ পইচা নোপোৱাৰ কাৰণে, খোৱা বোৱা নথকাৰ কাৰণে আৰু সা সম্পত্তি নথকাৰ কাৰণে ৰাজুৱে ভাল কলেজত এডমিশ্যন কৰিব পৰা নাছিল। আৰু তেওঁৰ জীৱনত পঢ়িবৰ কাৰণে, দৈনন্দিন জীৱনত যিটো পিন্ধিবৰ কাৰণে ইমানখিনি কাপোৰ কানিও নাছিল। আৰু তেওঁৰ জীৱনত ভালকৈ পঢ়িবৰ কাৰণে কিতাপ পত্ৰ কিনিব পৰা কেপাচিটি নাছিল ৰাজুৰ জীৱনত। এনে এটা পৰিস্থিতি ৰাজুৰ জীৱনত আহিল। হালেলুয়া। ৰাজুৱে বহুত চিন্তা কৰিলে, মই এতিয়া কি কৰিম, উপায় নাই। যেনে তেনে কৰি পেলাই ৰাজু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে। আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰি দেউতাকক ক'লে, দেউতা মই এটা SSCৰ এটা ইণ্টাৰভিউ মই দিবলৈ যাম। ডেট মিনছ এক্সাম্পল মই দিছোঁ। অ'কে, SSC নাছিলে, বেলেগ এটা এক্সাম আছিলে, যিটো এক্সাম পাছ কৰিলে আৰু এটা চাকৰি পোৱা যায়। তো ৰাজুৱে চিন্তা কৰিলে, এতিয়া দেউতাই মোক ডিগ্ৰী কৰিবৰ কাৰণে, BA পঢ়াবৰ কাৰণে পইচা পাতি নাই, ঘৰৰ আৰ্থিক দিশটো বহুত দুৰ্বল, তো মই কি কৰিম? এতিয়াৰ বয়সত ব্যৱসায়ো কৰিব নোৱাৰো, পইচাও কম আছে। তো এইটো কাৰণে ৰাজুৱে চিন্তা কৰিলে যে মই এটা ইণ্টাৰভিউ দিবলৈ যাম। আৰু তেওঁ এনেকৈ চিন্তা কৰি তেওঁ দেউতা গোটেই ঘৰৰ ব্যক্তিবিলাকক কৈছে, মানে পৰিয়ালবৰ্গক কৈছে যে মই 28 তাৰিখে ইণ্টাৰভিউ দিবলৈ যাম গুৱাহাটীত। আৰু এই গুৱাহাটী ইণ্টাৰভিউ দিবৰ কাৰণে মোক এতিয়া 20,000 টকা লাগে। তো দেউতাই বহুত চিন্তা কৰিলে, ৰাজুৰ দেউতাই এতিয়া ক'ৰ পৰা পাই পেলাই মই দিম। হ'লেও ৰাজুৰ দেউতাই এই গোটেই চিন্তা ধাৰণাবিলাক এৰি তেওঁ বিভিন্ন মানুহৰ লগত কথা বতৰা পাতি গৰু, ম'হ, ছাগলী যিমানখিনি সম্পত্তি আছিল গোটেই গোপা বিক্ৰী কৰিলে আৰু মাটিও বিক্ৰী কৰিলে। এনেকৈ কৰি 10,000 টকা, 15,000 টকামান তেওঁ গোটালে। আৰু কিছুমানৰ পৰা তেওঁ উতত লৈ পেলাই 25,000 টকা ৰাজুৰ হাতত দিলে। তো ৰাজুৱে এই 25,000 টকাখিনি লৈ পেলাই 28 তাৰিখে গুৱাহাটী লৈ গ'ল ইণ্টাৰভিউ দিবলৈ। হালেলুয়া। ৰাজুৱে ইণ্টাৰভিউ দিবৰ কাৰণে 28 তাৰিখে গ'ল। কাহিনীটো বুজি পাইছা না মই কি কৈ আছো? অ'কে, ৰাজুৱে ইণ্টাৰভিউ দিবলৈ গৈ আছে 28 তাৰিখে। আৰু তেওঁ পইচা, সম্পত্তি, গৰু, ম'হ, ছাগলী এইবিলাক বিক্ৰী কৰি যেনে তেনে উদ্ধাৰ কৰি মেলি গোটেই গোপা বিক্ৰী কৰি যেনে তেনে 25,000 টকাখিনি দেউতাই উলিয়াই দিলে ৰাজুৰ কাৰণে। আৰু ৰাজুৱে এইখিনি টকা লৈ গৈ পেলাই গুৱাহাটী পালে। আৰু গুৱাহাটীত তেওঁ ইণ্টাৰভিউ দিলে। আৰু যি প্ৰশ্ন পৰীক্ষকে সুধিলে সুন্দৰভাৱে ৰাজুৱে এই গোটেই প্ৰশ্নৰ উত্তৰ দিলে আৰু তেওঁ পাছ কৰিলে। পাছ কৰাৰ পিছত এপইণ্টমেণ্ট লেটাৰ যেতিয়া ৰাজুক দিলে, ৰাজুক সুধিছে তুমি এনে কি কি কৰিব পাৰা? তো ৰাজুৱে ক'লে, ছাৰ মই খেতি কৰিব পাৰোঁ, বিজনেছ কৰিব পাৰোঁ, বা যিমানখিনি মানে মই মোৰ শৰীৰত মানে শক্তি আছে ইমান পৰ্যন্তলৈকে মই সুন্দৰভাৱে কাম কৰিব পাৰোঁ। তো ঠিক আছে বাৰু, তুমিতো এতিয়া ইণ্টাৰভিউ পাছ কৰিছা, অ'কে, তোমাৰ 25,000 টকাখিনি দিয়া। তো 25,000 টকা ইটো খৰচৰ কাৰণে, কাগজ পাতিৰ কাৰণে 25,000 টকাখিনি পৰীক্ষকক ৰাজুৱে জমা কৰিলে। আৰু জমা কৰাৰ পিছত ৰাজুক সুধিছে তুমি ইণ্টাৰভিউ পাছ কৰিছা, তুমি চাকৰিটো পালা, আৰু তুমি চাকৰিটো 5 তাৰিখৰ পৰা তুমি আৰম্ভ কৰিব লাগিব এই চাকৰি। আৰু এইটো চাকৰি কৰিবৰ কাৰণে তুমি বিভিন্ন ধৰণৰ ঘূৰি ফুৰিব লাগিব, বিভিন্ন ধৰণৰ জেগাবিলাকত তুমি যাব লাগিব, আৰু তাত এইখিনি কাম তুমি ষ্টাৰ্ট কৰিব লাগিব, তেতিয়া তোমাৰ দৰমহা আৰম্ভ হ'ব।
তো ৰাজুৱে ক'লে ঠিক আছে ছাৰ বহুত ভাল কথা মইতো ৰেডি আছো মইতো যাম আপুনি যলৈকে পতাম মই তালৈকে যাম এতিয়াতো মই ইণ্টাৰভিউ পাছ কৰিছোঁ তেওঁ বহুত আনন্দ অনুভৱ কৰিলে ৰাজুৱে কিন্তু এই সময়ত পৰীক্ষকে সুধিলে তোমাৰ লগত বাইক আছে নে নাই পৰীক্ষকে সুধিছে ৰাজুক তোমাৰ বাইক আছে নে নাই ৰাজুৱে ক'লে নাই ছাৰ মোৰ বাইক নাই প্ৰেজ দ্য লৰ্ড ৰাজুৰ কি নাই বাইক নাই তেওঁ গুৱাহাটী নগাঁৱৰ পৰা গুৱাহাটীলৈকে তেওঁ চাইকেল মাৰি আহিছে ৰাজুৱে তেওঁৰ বাইক নাই কিন্তু ইণ্টাৰভিউ পাছ কৰিছে পৰীক্ষকে ৰাজুক ক'লে আরে বাবা বাইক নাথাকিলে কেনেকে হ'ব তুমিতো ইণ্টাৰভিউ পাছ কৰিছা তুমি চাকৰি পাইছা তুমি চাকৰিত জইন হ'বৰ কাৰণে ইফালে ইফালে ঘূৰিবৰ কাৰণে তোমাৰ হাতত বাইক থাকিব লাগিব বাইক নাথাকিলে তুমি এইটো চাকৰি কৰিব নোৱাৰা তো ৰাজুৱে বহুত চিন্তা কৰিলে আৰু এই পৰীক্ষকে ৰাজুক ৰিজেক্ট কৰিলে যে তোমাৰ বাইক নাই বাইক নাথাকিলে তুমি চাকৰি কৰিব নোৱাৰা ৰাজুৱে বহুত দুখৰ মাজত দুখ অনুভৱ কৰে তেওঁ অন্তৰত তেওঁ চকু পানী টুকি তেওঁ ইণ্টাৰভিউ দিয়া জেগাৰ পৰা গুৱাহাটীৰ পৰা তেওঁ ঘৰলৈকে বুলি ঘূৰি আহিলে যেতিয়া ইণ্টাৰভিউ অফিচৰ পৰা ওলাই আহোঁতে তেওঁ ৰাজুৱে বহুত চিন্তা কৰিলে দেউতাই মাটি বাৰী বিক্ৰী কৰি যেনে তেনে 15,000 টকা গোটালে প্ৰেজ দ্য লৰ্ড আৰু 10,000 টকা বেলেগৰ পৰা উতত লৈ পেলাই দাৰত লৈ পেলাই মোক দি পঠিয়াইছিলে এতিয়া মই কেনেকে কালি হাতেৰে ঘৰলৈ সোমাই যাম মা দেউতাকক মই কি চেহেৰা দেখুৱাম কি বুলি কম ৰাজুৱে বহুত চিন্তা কৰিলে ৰাজুৱে বহুত দুখ অনুভৱ কৰিলে তেওঁৰ হৃদয়ত প্ৰেজ দ্য লৰ্ড তো এনে এটা সময়ত ৰাজুৱে কান্দি ৰাস্তাৰ মাজেদি গৈ আছে আৰু ৰাজুৰ পকেটত আছে ৰাজুৰ জেপত আছে মাত্ৰ 50 টকা প্ৰেজ দ্য লৰ্ড ৰাজুৰ হাতত কিমান টকা আছে মাত্ৰ 50 টকা আৰু এই 50 টকাখিনিক তেওঁ হাতত ল'লে আৰু ৰাজুৱে চিন্তা কৰিলে মই এতিয়া কি কৰিম উপায় নাই প্ৰেজ দ্য লৰ্ড ভোক লাগিছে খাবৰ কাৰণেও 1 টকা মেক্সিমাম হ'বলা নিৰামিষ ভাত হ'লেতো 80 rupees কিন্তু তাৰ হাতত 80 টকাও নাই মাত্ৰ 50 টকা আছে কি কাম তো ৰাজুৱে চিন্তা কৰিলে ৰাস্তাত গৈ থাকোঁতে তাৰ ৰাস্তাৰ সন্মুখত সৰু এটা চব্জিৰ মন্ডি মানে চব্জি বজাৰ একটা আছিল চব্জি মাৰ্কেট যেটো শাক পাচলি বিক্ৰী কৰা তেওঁ সৰু এটা বজাৰক দেখি পালে আৰু ৰাজুৱে তালৈ গ'ল আৰু ৰাজুৱে 50 টকা দি কেইটামান শাক পাচলি কিনি আনিলে ৰাজুৱে কেইটামান শাক পাচলি এই মাৰ্কেটৰ পৰা কিনি আনিলে হালেলুয়া সো ৰাজুৱে এই মাৰ্কেটৰ পৰা কেইটামান শাক পাচলি কিনি 50 টকাৰ কিনি তেওঁ অকমান আগত গৈ তেওঁ এই শাক পাচলি কিনি বিক্ৰী কৰিলে মানে বেচি দিলে তো ৰাজুৱে 50 টকাত কিনিছিলে তেওঁ 70 টকা পালে মানে 50 টকা মূল আহিলে 20 টকা লাভ পালে তো 70 টকা পালে এই 70 টকা কিনি পুনৰ লৈ গ'ল আকৌ চব্জি কিনিলে ৰাজুৱে আৰু পুনৰ এনেকৈ এই 70 টকা চব্জিটো ৰাস্তাৰ আগত গৈ পেলাই তেওঁ পুনৰ বজাৰত বিক্ৰী কৰিলে তেওঁ 70 টকাৰ পৰা 100 টকা পালে মানে 70 টকা মূল আৰু 30 টকা লাভ পালে তো এনেকৈ কৰি ৰাজুৱে দিনটোত 10টা বজাৰ পৰা আৰম্ভ কৰি অন্দিয়া গধূলা 3টা বজালৈকে তেওঁ এনেকৈ এই কামটো কৰি আছে চব্জি কিনি আছে বেলেগ জায়গাত বিক্ৰী কৰি আছে এনেকৈ কৰি তেওঁ দিনত 700 টকা ইনকাম কৰিলে প্ৰেজ দ্য লৰ্ড কেই টকা ইনকাম কৰিলে 700 টকা ইনকাম কৰিলে ৰাজুৱে তেওঁৰ হাতত কিমান আছিলে 50 টকা 50 টকাৰ পৰা তেওঁ দিনত 700 টকা ইনকাম কৰিলে ৰাজুৱে তো ৰাজুৱে এটা কথা চিন্তা কৰিলে আৰে এইটো এটা বিজনেছটো বেয়া নহয় এটা ব্যৱসায় বেয়া নহয় মোৰ হাতত 50 টকা আছিলে দিনৰ ইনকাম মোৰ 700 টকা বৰ বেয়া নহয় তো ৰাজুৱে চিন্তা কৰিলে তো এনেকৈ চিন্তা কৰি ৰাজুৱে ভাবিলে যে মই চব্জিৰ বেপাৰ কৰিম তো এনেকৈ কৰি ৰাজুৱে এই 700 টকাৰ চব্জি কিনি বজাৰত বিক্ৰী কৰি দিনটোত কৰি এনেকৈ 2 দিন ধৰি 3 দিন ধৰি 4 দিন ধৰি 5 দিন ধৰি 1 মাহলৈকে ৰাজুৱে এনেকৈ বজাৰত বিক্ৰী কৰিলে চব্জি আৰু তেওঁ বিক্ৰী কৰা 1 মাহৰ ভিতৰতে তেওঁৰ লাখপতি হ'ল হালেলুয়া তেওঁৰ 1 মাহৰ ইনকাম 30,000 ওপৰত তেওঁৰ ইনকাম হ'ল ৰাজু প্ৰেজ দ্য লৰ্ড তো দেউতাক ক'লে দেউতা মই চাকৰি নকৰোঁ মই গভৰ্ণমেণ্ট জব নকৰোঁ মই এটা চব্জিৰ বেপাৰ কৰিম প্ৰেজ দ্য লৰ্ড বহুজনে ৰাজুক আহি মাৰিলে আৰে আইচেনে পাছ কৰিছা ইমান ধুনীয়া ল'ৰা তুমি কি চব্জি বেপাৰ কৰিছা কি পগলা আছা নেকি তুমি ৰাজুক নেগেটিভ মাইণ্ড বহুত মানুহে তেওঁক নেগেটিভভাৱে ক'লে কিন্তু ৰাজুৱে এই কাৰো কথা নুশুনিলে প্ৰেজ দ্য লৰ্ড কাৰো কথা ৰাজুৱে নুশুনিলে আৰু তেওঁ এনেকৈ কৰি চব্জিৰ বজাৰ কৰি তেওঁ 3 বছৰত 3খন গাড়ী কিনিলে
য'ত নেকি ডাঙৰ ডাঙৰ পাঞ্জাব বডি চব্জি শাক পাচলি ল'বৰ কাৰণে ফল মূল নিবৰ কাৰণে ডাঙৰ ডাঙৰ 3খন গাড়ী 3 বছৰৰ ৰাজুৱে কিনিলে। প্ৰেজ দ্য লৰ্ড। আৰু ৰাজুৰ সৰু এটা মন্দিৰ নহয়, ৰাজু 3খন জিলাৰ ডাঙৰ ডাঙৰ এটা শাক পাচলিৰ মাৰ্কেট তেওঁ ডাঙৰ ডাঙৰ দোকান ব্ৰাঞ্চ খুলিলে। এনেকে ৰাজুৱে 3খন 4খন দোকান কৰি 4-5খন ডাঙৰ ডাঙৰ 4চকীয়া বাহন কিনি ল'লে ৰাজুৱে। প্ৰেজ দ্য লৰ্ড। এদিন তাৰ লগৰ ইণ্টাৰভিউ দিয়াৰ লগৰজনে তেওঁৰ ওচৰত আহিলে আৰু ৰাজুক ক'লে, আৰে ৰাজু দুষ্ট, আৰে ফ্ৰেণ্ডছ বা লগৰ, আপুনি ইমান ডাঙৰ ডাঙৰ গাড়ী কেনেকৈ কিনিব পাৰিলে? আৰে আপুনি কিমান এনেকৈ ইমান সোনকালে কেনেকৈ ডাঙৰ মানুহ হ'ল? ৰাজুৱে আহিলে, মোক ডাঙৰ মানুহ বুলি আপুনি কৈছে, মই ডাঙৰ মানুহ একচুৱেলি নহয়, মই সৰু মানুহ, মই চব্জি বেপাৰী হয়। হালেলুয়া। চ' ৰাজু সুধিলে, আপোনাৰ হাতত ইমান ডাঙৰ ডাঙৰ দামী গাড়ী কেনেকৈ আহিল? ইমান ধুনীয়া ঘৰ কেনেকৈ বনাব পাৰিলা? তো ৰাজুৱে ক'লে, যদিও 3 বছৰ আগত যদি মই ইণ্টাৰভিউ দিয়াৰ সময়ত মোৰ হাতত বাইক টকা হ'লেহেঁতেন, মই আজি এই পজিশ্যনটো নাপালেহেঁতেন। আমেন, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মোৰ হাতত যদি বাইক থাকিলেহেঁতেন, মই আজি 3খন 4খন গাড়ীৰ মালিক নহ'লেহেঁতেন। প্ৰেইজ দ্য লৰ্ড। এই ইণ্টাৰভিউ দিয়াৰ সময়ত মোৰ হাতত যদি বাইক টকা হ'লেহেঁতেন, আজি মই 3খন ডাঙৰ ডাঙৰ পঞ্জাব বডিৰ মালিক নহ'লেহেঁতেন। প্ৰেইজ দ্য লৰ্ড। এটা ষ্টৰী, আৰু এটা কাহিনী, এইটো হালেলুয়া, এটা সঁচা ঘটনা হয়। প্ৰেইজ দ্য লৰ্ড। তো এই ষ্টৰী, এই কাহিনী, এই ঘটনাৰ যোগেদি আমাৰ খ্ৰীষ্টিয়ান জীৱনত কি শিকিব পাৰোঁ? আপোনাৰ হাতত আজি হয়তো আপোনাৰ বাইক নাথাকিব পাৰে, য়েছ, আপোনাৰ হাতত চাইকেল নাথাকিব পাৰে, আপোনাৰ হাতত ভাল এটা এণ্ড্ৰইড ফোন, আপোনাৰ ঘৰ বাৰী মাটি বাৰী নাথাকিব পাৰে। যদি আপুনি উচিত সময়ত ভালকে যদি আপোনাৰ মেণ্টেলিটিটো ব্যৱহাৰ কৰে, আপোনাৰ চিন্তা ধাৰণা মগজুটো যদি আপুনি ভালকে ব্যৱহাৰ কৰে, দেন আপুনি ছেকেণ্ডত ভাল মানুহ হ'ব পাৰে, ভাল সফলতা অৰ্জন কৰা ব্যক্তি হ'ব পাৰে। প্ৰেইজ দ্য লৰ্ড। চ' খ্ৰীষ্টিয়ান জীৱনত আমি ভাল সফলতা অৰ্জন কৰিবলৈ হ'লে, এজন ভাল পাছোৱান, ভাল ফাৰ্চেছ, ভাল লিডাৰশ্বিপ যদি হ'বলৈ হ'লে, ভাল এটা এক্টিভনেছ, সফলতা বিশ্বাসী হ'ব বিচাৰিলে, আপোনাৰ হাতত প্ৰথমে আপুনি বাইক বিচাৰিব নোৱাৰিব, আপোনাৰ হাতত ভাল এণ্ড্ৰইড টকাটো নিবিচাৰিব, আপোনাৰ হাতত বাইক টকাটো নিবিচাৰিব। হালেলুয়া। যদি ৰাজুৰ জীৱনত যদি বাইক টকা হ'লেহেঁতেন, আজি তেওঁ এই 3-4খন ডাঙৰ ডাঙৰ গাড়ীৰ মালিক নহ'লেহেঁতেন, কিয়নো তেওঁ চাকৰিতে লাগি থাকিলেহেঁতেন। আৰু চাকৰি নোপোৱাৰ কাৰণে তেওঁ ব্যৱসায় আৰম্ভ কৰিলে, আৰু এই ব্যৱসায়ৰ যোগেদি তেওঁ ডাঙৰ ডাঙৰ গাড়ী কিনি ল'লে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এইকাৰণে আপুনি কেতিয়াবা নিৰাশ হৈ যায়, আপুনি কেতিয়াবা দুখ হৈ যায়। লোকক চাওঁ আমি, প্ৰেইজ দ্য লৰ্ড, আমুকাৰ ল'ৰাই ইমান ডাঙৰ বাইক আছে, তামুকাৰ ল'ৰাই ইমান ডাঙৰ চাকৰি আছে, তামুকাৰ ল'ৰাই ইমান ডাঙৰ ঘৰ বনাইছে, ইমান ধুনীয়াকৈ পৰিয়ালখনক চলাই আছে, আমুকাৰ ল'ৰাই ইমান মা দেউতাকক খুৱাই বুৱাই ৰাখিছে, ইমান ডাঙৰ চাকৰি কৰি আছে। প্ৰেইজ দ্য লৰ্ড। আপুনি হয়তো এনেকা আপুনি ভাবি আছে, বা আপুনি কেতিয়াবা এনেকে নিজৰ ল'ৰা ছোৱালীবিলাকক কৈ আছে, কিন্তু মই কওঁ আৰু স্পষ্ট, আমাৰ বাইক হৈ গৈ আমাৰ সকলো চিন্তা বিচাৰটো ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব কৈছে, যাতে ঈশ্বৰে আমাৰ কাৰণে চিন্তা কৰে। হালেলুয়া। এইকাৰণে আপোনাৰ হাতত এই গোটেই ফেচিলিটিবিলাক নাথাকিবও পাৰে, কিন্তু আপুনি এটা কথা সদায় মনত ৰাখিব, আপোনাৰ হাতত যদি আজি কিবা এটা নাই, ঈশ্বৰে আপোনাক কিবা এটা দিবলৈ প্লানিং কৰি আছে। আপুনি প্ৰাৰ্থনা কৰিব, আপুনি কাম কৰিব, আপুনি এইমতে আগবাঢ়িব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। দেন ঈশ্বৰে আপোনাক সহায় কৰিব। চ' আমি এটা বাইক চাম। ইয়াতে জেমছ 1:17 লিখা আছে, জাকুব 1:17 পদত এনে এটা বাক্য লিখা আছে। ইয়াত লিখা আছে নেকি, সকলো উত্তম দান আৰু সকলো ইদ্য বৰ ওপৰৰ পৰাহে হয়। হালেলুয়া। সকলোবিলাক উত্তম দান, যিটো এটা উত্তম সবচে বেষ্ট, সবচে ভাল বস্তু আপোনাক ঈশ্বৰে দি থৈছে। হালেলুয়া। হয়তো আপোনাৰ হাতত ডাঙৰ পঞ্জাববাদী নাথাকিব পাৰে, য়েছ, আপোনাৰ হাতত, আপোনাৰ জীৱনত বা আপোনাৰ পৰিয়ালত ভাল এটা বাইক নাথাকিব পাৰে, কিন্তু আপোনাক ঈশ্বৰে সবচে উত্তম এটা বস্তু আপোনাক দি থৈছে, আৰু ইদ্ধ এটা বৰ ঈশ্বৰে আপোনাক দি থৈছে। অৰ্থাৎ যিজনাৰ অৱস্থান্তৰ আৰু পৰিৱৰ্তনৰো চাও নাই, জ্যোতিবিলাকৰ এই পৃথিৱীৰ পৰাহে নামি আহে। চ' ঈশ্বৰে আপোনাক এনে এটা উত্তম বৰদান, উত্তম জীৱন, উত্তম পৰিয়াল, উত্তম এটা ল'ৰা ছোৱালী আপোনাক ঈশ্বৰে দিছে। আপুনি ভাবিব কেতিয়াবা,
আপুনি নিৰাশ হৈছে মোৰ লগত একো নাই, ঈশ্বৰে মোক একো দিয়া নাই, মই বহুতবাৰ প্ৰাৰ্থনা কৰিলোঁ, উপবাসত আছোঁ, হালেলুয়া, ফাষ্টিং পৰিয়াল আছোঁ, দান দশমভাগ দিওঁ, কিন্তু মোৰ জীৱনত ঈশ্বৰে একো নিদিয়ে, মই কালি বাবে হাঁচো, আশীৰ্বাদ দিয়া নাই, একো অনুগ্ৰহ পোৱা নাই ঈশ্বৰৰ প্ৰতি। কিন্তু ঈশ্বৰৰ বাক্য কৈছে উত্তম দান, হালেলুয়া, সবচে বেষ্ট বেটাৰ আপোনাক দি থৈছে। এইটো হ'ল ঈশ্বৰৰ মৰম। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে আপুনি নিৰাশ নহ'ব, আপুনি কেতিয়াবা দুখত নহ'ব, কেতিয়াবা সমস্যা থাকিলে আপুনি চিন্তা নকৰিব যে মোৰ জীৱনত একো নাই। প্ৰেইজ দ্য লৰ্ড। আজি যিটো পৰিস্থিতিত আপুনি আছে, এই পৰিস্থিতিটো একদিন ঈশ্বৰে পৰিৱৰ্তন কি কৰিব? পৰিৱৰ্তন কৰিব। হালেলুয়া। আজিৰ পৰিস্থিতিখিনি, আজিৰ অৱস্থাখিনি ঈশ্বৰে আপোনাক চেঞ্জ কৰিব। হালেলুয়া। আপোনাক পৰিৱৰ্তন কৰিব। আজি আপুনি আজিৰা কৰি খাই আছে, একদিন আপুনি বিনা আজিৰাত ঈশ্বৰে আপোনাক খুৱাব। আজি আপুনি চাইকেল চলাই আছে, চাইকেল চলাই আপুনি মিনিষ্ট্ৰী যাওঁ, প্ৰাৰ্থনা ফেলোশ্বিপলৈকে যাওঁ, গীৰ্জা ঘৰলৈকে যাওঁ, বিশ্বাসীৰ ঘৰলৈকে যাওঁ, আপুনি চাইকেল চলাই প্ৰাৰ্থনা কৰিব আৰু বিশ্বাস ৰাখিব, একদিন ঈশ্বৰে এই চাইকেল চলোৱা জেগাত ঈশ্বৰে আপোনাক বাইক চলাবৰ কাৰণে দিব। হালেলুয়া। ঈশ্বৰে আপোনাক পৰিৱৰ্তন কৰিব, ঈশ্বৰে আপোনাক চেঞ্জিং কৰিব আপোনাৰ জীৱনত, কিয়নো ঈশ্বৰে আশীৰ্বাদ কৰিবলৈ গৈ আছে, ঈশ্বৰে দয়া কৰিবলৈ গৈ আছে, ঈশ্বৰে ব্লেছিং কৰিবলৈ গৈ আছে। কিন্তু এটা কথা সদায় আমি মনত ৰাখিব, আমি যিটো পৰিস্থিতিত আছো, এই পৰিস্থিতিক লৈ পেলাই কেতিয়াও কোনো কম্প্ৰমাইজ, কেতিয়াও বিবাদ নকৰিব, কেতিয়াও নিৰাশ নকৰিব। মোৰ সেইটো নাই, মোৰ সেইটো নাই, মই সেইটো কৰিব নোৱাৰো, মই এনেকে যাব নোৱাৰো, মই লোকৰ নিচিনা হ'ব নোৱাৰো। যি আছে আপোনাৰ হাতত, যি আছে এইটোক লৈ পেলাই আপুনি সন্তুষ্ট ৰাখিব। যি আছে আপুনি ঈশ্বৰক ধন্যবাদ দিব। আপোনাৰ হাতত যি আছে এইটোক লৈ পেলাই ঈশ্বৰক স্তুতি কৰিব। হালেলুয়া। দেন একদিন ঈশ্বৰে আপোনাৰ জীৱনত অধিককৈ আশীৰ্বাদ কৰিব। এজন বাইক নথকা ল'ৰাৰ কাহিনীৰ যোগেদি আমি শিকিব পাৰিলো এই বিষয়টো। ৰাজুৰ জীৱনত কি আছিলে? হালেলুয়া। তেওঁৰ বাইক নাছিলে, বাইক নথকাৰ কাৰণে তেওঁ ডাঙৰ ডাঙৰ 3-4খন ডাঙৰ ডাঙৰ গাড়ীৰ মালিক হ'ব পাৰিলে। যদি তেওঁ বাইক থকা হ'লেতেন, তেওঁ ক'ত থাকিলেতেন? চাকৰিটো পালেতেন আৰু তেওঁ ঘৰ বনালেতেন, দুহেদিন এনেকে চলিলেতেন। প্ৰেইজ দ্য লৰ্ড। কিন্তু তেওঁ বাইক নথকাৰ কাৰণে তেওঁ ইমান ডাঙৰ ধনী মানে হ'ব পাৰিলে। এইটো কাৰণে